হেল্ল' বন্ধুসকল, আজি আমি যাব লৈছোঁ আমাৰ পাহাৰৰ কাষৰ এটা জেগা এটাত যাম আৰু ধুনীয়া পানীডুবি এটা আছে, তাত আমি গা ধুবলৈ যাম গোটেইখিনি। এয়া ওলাইছে, এয়া লগৰ আৰু ভণ্টিসকল যাব। এইফালে আছে এজন গা ধুবিগে নেকি? কি জেগা যাব আৰু আমাৰ ওচৰতে হয়, বেছি দূৰ নহয় আৰু আমাৰ ওচৰতে পাহাৰ নগালেণ্ড সীমাত আছে জেগাটো পানীডুবি আৰু। তো গৰমটো বেছি পৰিছে ন, অকণমান সেয়া নেচাৰেল প্ৰাকৃতিক একলেণ্ডত গাটো ধুই আহোঁগৈ আৰু। তো চাই থাকিব। এয়া আমি খাবলৈ লৈছোঁ কিবা কিবি, ক'ল্ড ড্ৰিংকছ, ফান্তা, ব্ৰেড লৈ লৈছে। এয়া খাবলৈ কিবা কিবি লৈ লৈছোঁ আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব। এইবোৰ আমাৰ ৰাস্তা, যোৰহাট গোলাঘাট সীমাৰ ৰাস্তা এটুকুৰা, অজন্তা দেৱৰ সমষ্টি এইটো। এয়া ৰাস্তা গাঁত হৈ আছে, ডাঙৰ ডাঙৰ পুখুৰী, মাছ দিয়াব পৰা হৈছে। এইফালে অকণমান গ'লে আমি যোৰহাট ডিষ্ট্ৰিক্ট সোমাম আৰু এইটো গোলাঘাট ডিষ্ট্ৰিক্ট। অলপ ইফালে গৈ যোৰহাট ডিষ্ট্ৰিক্টৰ নগালেণ্ড সীমান্তৰ লগত লাগি থকা জেগা এটুকুৰা, সেইটুকুৰাত যাম এতিয়া আমি। এয়া আমি এতিয়া পাইছোঁহি এটুকুৰা পৰা আমি বাইক নাযায় আৰু আমি এতিয়া খোজকাঢ়ি যাম। ইয়াৰ পৰা খোজকাঢ়ি যাম, বাইক আমি ইয়াত ৰাখি লৈছোঁ। এতিয়া আপোনালোকো আহিব পাৰে, ধুনীয়া জেগা হয়, কিন্তু বাইকবোৰ ভালকৈ থ'ব যাব। আগতে ইয়াত বাইক মানে এখন গৈ গৈছিলে, সেইকাৰণে সাৱধানে থ'ব লাগে। ইয়াত এটুকুৰা পৰা আমি কি হয়, খোজেৰে যাব লাগিব, অলপ দূৰ হয় মানে বাইক চাইক নাযায় আৰু। তো খোজে অলপ ট্ৰেকিং কৰিব লাগে, তাৰপিছতহে আমি সেই পানীডুবি জেগাটো পামগৈ। জেগাটোৰ নাম ফটাশিল হয়, নাম দি লৈছে ফটাশিল বুলি। তো নগালেণ্ডত সোমাই আছে অলপ আৰু, বৰ্ডাৰৰ পৰা সোমাই আহিব লাগে। এয়া আমাৰ ভনী, এইবোৰ চব ভণ্টিসকল, সিহঁতক লৈ আহিছোঁ, সিহঁতকে দেখাবলৈ আহিছোঁ। এই অলপ আহি ফেঁপাই আহিছ যে খোজকাঢ়ি, কেনেকৈ যাবি জক' ভেলি? এই অকণমানতে ফেঁপনি উঠিছে যে, সিহঁতক ট্ৰেকিঙৰ প্ৰেক্টিছ কৰাই আছে সিহঁতক। এই জয়াল অৰণ্যৰ মাজেৰে গৈ থাকিব লাগে খোজকাঢ়ি, আগুৱাই অলপ নদী আছে আৰু ইয়াত অলপ অলপ পানী আহি আছে। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে, এয়া আহি আছোঁ নদীয়ে নদীয়ে খোজকাঢ়ি আৰু আছে আৰু অলপ দূৰ। এইবোৰ ৰাইজসকল
চব ব্যস্ত নিজৰ নিজৰ বাৰ্তালাপ কৰি আহিছে গা ধুবিগে মোৰ বেগতে আছে গোটেই বস্তুখিনি খাবলৈ আমাকে দাদা চেনেলটো লাইক কৰি দিবা দেই শ্বেয়াৰ কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰিব और कितने दूर है আহি আছোঁ 20 মিনিটমান খোজ কাঢ়িলোঁ এতিয়ালৈকে পাইছোঁহি আৰু অলপ খোজ কাঢ়িব লাগিব এনেকৈ হিলে বগাই আহি আছোঁ আৰু এয়া আহি আছোঁ খোজ কাঢ়ি আধা ঘণ্টামান খোজ কাঢ়িছোঁ আৰু অলপ আছেগৈ আৰু পামগৈ আৰু পৰিৱেশটো ভাল এইটো বুদ্ধ মূৰ্তি আঁকিছিলে হ'লে সেয়া আমি পাই গ'লোহি ডুবি ফটাহিল পাই গ'লোহি ইমান পানীবোৰ কামতে ইমান ক'ৰবাত পেন দেখি আকৌ বুলি দহ আছে ন উল্টা হৈ থাকিলে ব্ৰ মোবাইলটো লাগিছিলে মাৰা তাতে দিয়া এয়া আমাৰ নেচাৰেল একলেণ্ড হয় এইটো এটা পাৰ্টি আগতে আছে খোৱা আহিছে এয়া জপিয়াবলৈ আহিছোঁ এইটো পৰা 20 ফুটমান হ'ব ইয়াৰ পৰা জপিয়াম এতিয়া প্ৰায় 20 ফুটমান আছে ইয়াৰ পৰা জাম্প মাৰিম বুলি ভাবিছোঁ All is well? All the way? Guys, জপিয়াইছো যি হ'ব আৰু এইবিলাক নাজানো যি হয় আমাৰ লগত মজা অলপ পানীৰ ধেমালি জলকেলি এদি গৈছে কেনেকুৱা লাগিছে লেতেৰা পানী কেনেকুৱা লাগিছে আপোনালোকৰ আহিব পৰা ধুনীয়া জেগা তিতাবৰ মহকুমা আছে এইটো বেকাজান চাইডত আহিব লাগিব বেকাজান চাইডে আহি আৰু অলপ খোজ কাঢ়িব লাগে নাগালেণ্ড নাগালেণ্ড এৰিয়াত পৰে এইটো সীমা অলপ আহিব লাগে খোজ কাঢ়ি ধুনীয়া জেগা আহিব পাৰে মস্তি আছে Yo! এবাৰ আমি খাই ল'ম অলপ
লঘু আহাৰ খাম আমি, লঘু আহাৰ। বতাহ হৈছে। হৈ গ'ল এতিয়া গা ধুলোঁ, খালোঁ বলোঁ, অলপ ফূৰ্তি কৰিলোঁ আৰু এতিয়া ঘৰত যাম। আহিব পাৰে, ধুনীয়া জেগা। আহিলে খালি ইয়াত মানে কি হয়, বহুতে মাল খাই ইয়াত বটল ভাঙি হৈ যায়, সেইটো কাম নকৰিব মানে। আমিবোৰ আহিলে নিজকে কাটিব পিছত, এনেকুৱা পৰিৱেশ বিনষ্টকাৰী কামবোৰ নকৰিব আৰু আহিলে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখি যাব।